নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্নটো হৈছে, আহোমৰ প্ৰথম ৰাজধানীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে, আহোমৰ প্ৰথম ৰাজধানীৰ নাম আছিল চৰাইদেউ। ২ নম্বৰ প্ৰশ্নটো হৈছে, কোন ৰজাই ভাৰতত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে, গোপাল ৰজাই ভাৰতত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে, মহেঞ্জোদাৰো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে, মহেঞ্জোদাৰো পাকিস্তানৰ সিন্ধু প্ৰদেশত অৱস্থিত। ৪ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰাচীনতম ৰাজবংশটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে, ভাৰতৰ প্ৰাচীনতম ৰাজবংশটোৰ নাম হৈছে মৌৰ্য বংশ। ৫ নম্বৰ প্ৰশ্নটো হৈছে, মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে, মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম হৈছে ফবছ আৰু ডিমছ। ৬ নম্বৰ প্ৰশ্নটো হৈছে, সূৰ্যত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে, সূৰ্যত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবিধৰ নাম হৈছে হাইড্ৰজেন। ৭ নম্বৰ প্ৰশ্নটো হৈছে, নামঘোষাৰ আন এটা নাম কি? ইয়াৰ উত্তৰটো হৈছে, নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। ইয়াত ১০০০টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলি কোৱা হয়। ৮ নম্বৰ প্ৰশ্নটো হৈছে, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি জনা যায়। ৯ নম্বৰ প্ৰশ্নটো হৈছে, আৰ্যসকল কেতিয়া ভাৰতলৈ আগমন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে, আৰ্যসকল ২০০০ খ্ৰীষ্টপূৰ্বৰ পৰা ১৫০০ খ্ৰীষ্টপূৰ্বৰ মাজত ভাৰতলৈ আগমন কৰিছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য আছিল।